27 টকা আৰু 51 টকা আমি নামঘৰতে আমি মানে হেৰি কৰি সেইটো এক্সট্ৰা মানে দিয়াৰ পাছত বিহুৰ পৰম্পৰা মতে আমাৰ হিচাপ নিকাচ চলি আছে। প্ৰতি বছৰে এইটো পৰম্পৰা আমাৰ হয়। ইয়াত যি দান বা অৰিহণা হিচাপে আগবঢ়ায় এই সকলোখিনি এটি হিচাপ হয় আৰু সেই ধৰণেৰে আমি লাগতিয়াল বয় বস্তু ক্ৰয় কৰোঁ। আমাৰ লগতে চবত এটি সুস্থ পৰম্পৰা এই মাঘ বিহুৰ আনমতে গঢ়ি উঠিছে। আহিলে ফুটা লগা সেইটো যদি হয় নাই চিনাকি হ'ব লাগে নচয় আহি যাব আহিব পৰা নাই। বিহু খালাৰ তেল নহয় চবে ভাল লাগিলে। অনুভৱ কেনেকুৱা ভোগালী অনুভৱ পিঠা পিঠা আকৌ অনুভৱ পিঠা পিঠা নহয়। তুমি বহুত দিনৰ পৰা দেখিছানে? কেনেকুৱা দেখিছা? ভাল দেখিছোঁ, পৰম্পৰা ৰক্ষা হৈছে, ভাল হৈছে। তোমাৰ কেনেকুৱা লাগিছে? একেইনে তোমালোকৰ তাত? আমাৰ তাত তেনেকুৱা একো নাই ভোগালী। ইয়াতে আহি যিখিনি পাইছোঁ ভাল লাগিছে। আমাৰ এওঁলোকতো ঘৰৰে হয় নাই সুধিবলৈ বিশেষ নাই। নব কেনেকুৱা তাত বেলেগ নে একে? আমাৰ তাত এনেকৈ আয়োজন কৰে ৰাইজে, হ'লেও ইয়াত অলপ উন্নত ভাল লাগে। ৰাতিপুৱা চাহ জলপান গোটেইখিনি একেলগে খাই মেলে সেৱা ধৰে, সেইটো কথা। ঠিক আছে। তুমি নচোৱালী আমাৰ হাতীগুলি ন? আমাৰ ইয়াত এনেকুৱা দেখিছা? তোমালোকৰ ফালে এনেকুৱা হয় চাগে? ভাল, এফালে আহিলে ভাল পালোঁ বাৰু দেই, ভাল লাগিছে। লৈছোঁ আমাৰ কালি ডেকা মাজি গধূলি উৰুকা ভোজ খাই ইয়াত ৰাইজে শেষ লয়। আজি সেয়া বুঢ়া মাজি এই আমাৰ জ্যেষ্ঠসকল বহি আছে। খুৰী বাকী ভালে আছে আৰু? খুৰী ভালে আছে? লওক লওক कैसा है? अच्छा है। ठीक है। নবৌ ভালে আছে? তোমালোক ভাল? ঠিক আছে ন? ঠিক আছে ঠিক আছে, তোমালৈ জনাম দেই বিহুৰ শুভকামনা। জলপান খাই হৈ গ'ল, সকলো নিজৰ কামত পুনৰ অগ্ৰসৰ হ'ব। চাচি কাম ঠিকে ঠাকে চলিলে? হৈ গ'ল। এই আমাৰ বিহু হিচাপ নিকাচ চলি আছে। ছেক্ৰেটাৰী আমাৰ কণ কণ কণিবা টোটেল আমাৰ কিমান পালোঁগৈ এতিয়া তোমাৰ হিচাপমতে? নাই হোৱা এতিয়া। হয় নেকি? বঢ়িয়া। বোলে আজি সকামত যাব লাগিব নহয়? যাব লাগিব। ভাল হৈছে দিয়া। তুমি বহুত ডাঙৰ হ'লা ন? বহুত দিন মই দেখিছোঁ। দিবা ঠিকে আছা নহয়? আছোঁ আছোঁ। গৰু মাতৰ চুপ নিৰিমিলি পৰিৱেশ, খুব সেয়া জকাচকা পথাৰ।
আমাৰ ল'ৰাহঁতে সংগীতৰ ব্যৱস্থা কৰিছে কিছু সময়ৰ পাছত। খেল ধেমালি হ'ব এতিয়া পইচা আপুনি লৈ আহিবা হাতত।